মহাদেৱ শিৱই জানো ভাং খাইছিল? আমি সদায় ভগৱান শিৱৰ ভাং গাঞ্জা বৰ প্ৰিয় বুলি শুনি আহিছোঁ। আকৌ শিৱ পূজাত ভাং ঘোটা প্ৰসাদ হিচাপেও দিয়া দেখিছোঁ। সমগ্ৰ বিশ্বই তেওঁক কেৱল ভাঙুৰা বুলি জানে। কিন্তু সঁচাকৈ জানো মহাদেৱে ভাং খাইছিল? কিন্তু কোনে কেতিয়াৰ পৰা এই নিয়ম কৰিলে সেই কথা জনা নাযায়। শিৱ পুৰাণত ক'তো শিৱ ভগৱানৰ ভাং গাঞ্জা প্ৰিয় বুলি উল্লেখ নাই। শিৱ পুৰাণৰ ক'তো শিৱই ভাং খাই মগ্ন হৈ নৃত্য কৰাৰ কথা উল্লেখ নাই। যি শংকৰ ভগৱানক কামদেৱে তপস্যা ভংগ কৰিবলৈ কামনা বাসনাৰ দ্বাৰা কিমান চেষ্টা কৰিলে কিন্তু কণমানো সফল হ'ব নোৱাৰিলে, তেনে ক্ষেত্ৰত সেই শিৱক ভাঙৰ নিচাই কি আনন্দ দিব? শিৱই শক্তিৰ মাজত কম্পন বা প্ৰলয় কৰি এই ধুনীয়া বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিত ভগৱান ব্ৰহ্মাক সহযোগ কৰিছে আৰু সেই সৃষ্টিত স্থিতি আছে ভগৱান বিষ্ণুৱে। মহাদেৱ আছিল এগৰাকী যোগী। তেওঁ কোনোদিনে ভাং খোৱা নাছিল। সমগ্ৰ বিশ্বই তেওঁক ভাঙুৰা বুলি কয়। মহাদেৱ আছিল নীলকণ্ঠ, যিয়ে বিশ্ববাসীক অসুৰৰ পৰা বচালে।